হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু মই আজি কলেজত যোৱা নাই, ৰুমতে আছোঁ। সেয়েহে ভাবিলোঁ এনেই এটা ভিডিঅ' বনাই দিওঁ। আৰু এতিয়া মই বনাই আছোঁ গাহৰি মাংস। বলক আপোনালোকক অলপ দেখাই দিওঁ। আৰু এতিয়া মই ভাজি আছোঁ গাহৰি। গাহৰি তেল নিদিয়াকৈ বনাব লাগে, যিহেতু গাহৰিৰ বহুত তেল উঠি যায়। চাওকচোন কিমান তেল উঠিছে, এইবোৰ বহুত তেল ওলাইছে। এতিয়া মই ইয়াত ধুনীয়াকৈ মছলাখিনি দি দিছোঁ। মছলাখিনি দি আৰু এবাৰ ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াত অলপ পানী দি দিম। চাওকচোন কিমান তেল উঠিছে। আৰু অলপ আগতে মোৰ ৰুমত আহিছিল ভণ্টি আৰু দেউতা। সিহঁতে আহি মোক এইযোৰা পামচু দি থৈ গৈছে। মানে কিনি থৈছিল, ঘৰত আছিল, আজি লৈ আহিছে আহোঁতে এইযোৰা পামচু। মই এতিয়া এইখিনি ভালদৰে মছলা পাতি দি ভাজি লৈ পানী দি দিলোঁ। এতিয়া মোৰ হৈ গ'ল গাহৰি মাংস ৰেডি। আৰু ইয়াতে মই এতিয়া কাটি থোৱা ধনিয়াখিনি দি দিম। আৰু আপোনালোকে মোৰ এই পঢ়া টেবুলখনৰ অৱস্থা দেখা পাই কোনেও নাহাঁহিব, ৰিকুৱেষ্ট কৰিছোঁ। আৰু যিহেতু এনেই আছোঁ মই ৰুমত, আজি কলেজো যোৱা নাই, সেয়ে ভাবিলোঁ এনেই অলপ দেখাই দিওঁ। আৰু এইফালেও কিবা কিবি বস্তু থৈ দিছোঁ। আৰু এতিয়া মোৰ ভাত ৰেডি হৈ গ'ল। এইখিনি হৈছে জহা চাউলৰ ভাত, বেঙেনা ভজা, চাটনি, নেমু আৰু জলকীয়া এটা। এইখিনি দালি আৰু মটৰ মিক্স কৰি বনাইছোঁ। আৰু এইখিনি হৈছে গাহৰি মাংস। আৰু এতিয়া মই ধুনীয়াকৈ খাই দিওঁ।